সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গ্ৰিল চিকেনৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে এটা মুৰ্গী ভালদৰে ধুই চাফা কৰি লৈছোঁ। মাংসটো মেৰিনেট কৰিবৰ কাৰণে মই প্ৰথমতে মছলা পেষ্টটো বনাই লওঁ। তাৰ বাবে লৈছোঁ বাটাৰ 3 চামুচ, আদা নহৰু পেষ্ট লৈছোঁ 1.5 চামুচ, চচ লৈছোঁ 1.5 চামুচ, নেমু ৰস লৈছোঁ ডাঙৰ চামুচেৰে 3 চামুচ, হালধি পাউডাৰ লৈছোঁ, সোৱাদ অনুসৰি নিমখ লৈছোঁ, মিট মছলা লৈছোঁ, সৰু চামুচেৰে 1.5 চামুচ, গৰম মছলা লৈছোঁ সৰু চামুচেৰে 1 চামুচ, ধনিয়া পাউডাৰ লৈছোঁ 1 চামুচ সৰু চামুচেৰে, জিৰা পাউডাৰ লৈছোঁ 1 চামুচ, ৰেড চিলি পাউডাৰ লৈছোঁ 1 চামুচ, এতিয়া মই গোটেইখিনি মছলা ভালদৰে মিক্স কৰি ল'ম। বাটাৰ দিলে আচলতে ফ্লেভাৰটো ভাল আহে, সেইকাৰণে বাটাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া ষ্টাফিঙৰ কাৰণে মই এটা পেষ্ট বনাই ল'ম। তাৰ বাবে লৈছোঁ বাটাৰ 2 চামুচ, মাংস লিভাৰ লৈছোঁ। ষ্টাফিং নিদিয়াকৈও গ্ৰিলড চিকেন বনাব পাৰি, কিন্তু ষ্টাফিংটো দিলে খাবলৈ বেছি ভাল হয়। এটা বইল কৰা কণী দিছোঁ। এতিয়া মই এইটো মিক্সিত এটা পেষ্ট বনাই ল'ম। আমাৰ পেষ্ট ৰেডি হৈ গৈছে ষ্টাফিঙৰ বাবে। এতিয়া মই ভালকৈ মেৰিনেট কৰি ল'ম। তাৰ আগতে এখন ছুৰীৰ সহায়ত ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ মই এনেকৈ অকিয়াই লৈছোঁ, যাতে মছলাখিনি ভালদৰে সোমাই পৰে আৰু ভালদৰে লাগে মছলাখিনি। মছলাৰ ওপৰতে মাংসৰ টেষ্টটো নিৰ্ভৰ কৰিব, সেইকাৰণে যিমান ভালদৰে মছলাখিনি মাংসত লাগি ধৰে সিমানেই ভাল। এতিয়া মই ভালদৰে মছলাখিনি লগাই মেৰিনেট কৰি ল'ম। চব ছাইডতে ভালদৰে মছলাখিনি লগাব লাগে, ভিতৰতো ভালদৰে মছলা লগাই ল'ব লাগে, তেতিয়া খাবলৈ সোৱাদ হয়। ধুনীয়াকৈ মছলা লগাই হৈ গৈছে। এতিয়া মই ষ্টাফিংটো কৰি দিছোঁ। এটা নহৰু গোটাকৈ ধুই লৈছোঁ, নহৰুটো ভৰাই দিছোঁ। নহৰুৰ ফ্লেভাৰটোৱে ট্ৰেখনত অলপমান বাটাৰ লগাই ল'ম।
নহ'লে মাংসটো লাগি ধৰিবও পাৰে ট্ৰেখনত আৰু বাটাৰ দিলে টেষ্টটো ভাল আহে যিহেতু সেইকাৰণে বাটাৰ ব্যৱহাৰ কৰিছোঁ মই ভালদৰে বাটাৰ লগাই লোৱা হৈ গৈছে এতিয়া মাংসটো OTGত ভৰাই দিম ভৰাবৰ কাৰণে ৰেডি হৈ গৈছে OTGটো মই 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি লৈছিলোঁ 250 ডিগ্ৰীত ভৰাই দিয়াৰ পিছত মই 200 ডিগ্ৰীত দিছোঁ টেম্পাৰেচাৰটো আৰু প্ৰথমে এঘণ্টাৰ কাৰণে দিছোঁ তাৰপিছত আকৌ চেক কৰি কিমান টাইম লাগে মই চাই ল'ম আমাৰ গ্ৰিল চিকেন ৰেডি হৈ গৈছে সম্পূৰ্ণ এঘণ্টা 45 মিনিট লাগিলে সম্পূৰ্ণ হ'বৰ কাৰণে মই মাজে মাজে চেক কৰি আছিলোঁ আৰু এঘণ্টা 45 মিনিট লাগিলে টোটেল আৰু 200 ডিগ্ৰীত দিছিলোঁ ধুনীয়াকৈ গোটেইকেইটা ছাইড সিজি গৈছে ধুনীয়াকৈ সিজিছে জুচি হৈছে বহুত প্ৰথমতে বান্ধি দিয়া সূতাডাল মই কাটি লৈছোঁ এতিয়া অকণমান কাটি আপোনালোকক কাটি চাইছোঁ দেখাবৰ কাৰণে ধুনীয়াকৈ সিজি গৈছে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ